আছে কি বনাইছা মানুহজনীয়ে বনোৱাৰ কাৰণে ভাল ন বেয়া হ'লেও মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু শাৰদীয় দুৰ্গা পূজা শুভকামনা সকলোলৈ থাকিল আৰু সকলোৱে পূজাটো যেন ভালে ভালে যায় আৰু মই আজি পূজা বুলি এঠাইলৈ ওলাইছোঁ ফুৰিব যাব ওলাইছোঁ আমি বিশেষকৈ ক'ত যাব ওলাইছোঁ এইটো পাছত গম পাব আজি ব্লগটো অলপ ফেমিলি ব্লগ হ'ব এয়া ভাগিন আহিছে মোৰ লগত এয়া ভণ্টি মোৰ নন্দা ইয়াত মা আছে ভাইটি আছে বলক এতিয়া আমি টাউনত হোটেল বিচাৰি আহিছোঁ কিন্তু এই কাষত বজাৰ ইমান ধুনীয়াকৈ লগাই থৈছে ইয়াত চব ফ্ৰেছ বস্তু পায় একেবাৰে নদী পাৰৰ পৰা আহে ইয়াত ধুনীয়া ধুনীয়া চাওক আপোনালোকে বজাৰখন কি লাগে তাকে পায় মই এটা এইটো আপোনালোকে চিনি পায় নে নাপায় নাজানো এইটো মেচাকি বুলি কয় এইটো মাংসৰ লগত খাই ভাল লাগে এইটো ল'লোঁ এখন বজাৰ চাওক আপোনালোকে বজাৰত আমি আচলতে মিঠাই আনিবলৈ নামিছিলোঁ মিঠাই আনিবলৈ হোটেললৈ যাওঁতে বজাৰ দেখিলোঁ বজাৰত ইমান ধুনীয়া ধুনীয়া বস্তু ওলোৱা দেখি নোলোৱাকৈ থাকিবই নোৱাৰিলোঁ এয়া চাওক পাত চব্জি ল'লোঁ এয়া ধুনীয়া জলকীয়া দেখাই দিওঁ এতিয়া দাই ঘৰত আহিলোঁ আমাৰ দাইহঁতৰ ঘৰত আহিলোঁ দাইহঁতৰ ঘৰত আহি চাহ তাহ খালোঁ সেইটো দেখুৱাই নহ'ল ভিডিঅ' কৰা নহ'ল কথা পাতি থাকোঁতে গ'ল আৰু আজি এতিয়া আমাৰ ঘৰৰ ভালেমানখিনি লগ খাইছোঁ ঘৰৰ ফেমিলিখিনি এয়া আমাৰ বাইচিহঁতে চাহ খাই আছে আমাতকৈ দেৰিকৈ আহিলে এইফালে মোৰ শাহু মা আছে পেহী এইফালে শাহু অঁ পূজা শুভেচ্ছা জনাইছে এইফালে বাইচি এইফালে খানা বনি আছে এই দুজনী আমাৰ ভণ্টি হয় খানা বনাই আছে কি বনাইছা হাঁহ মাংস এয়া বনাইছা চাহ বনাইছা অঁ এইফালে এখেত মোবাইলত ব্যস্ত এই দুজন মমায়েক ভাগিনীয়েক বহি আছে এয়া চাওক ফুলবোৰ কিমান ধুনীয়াকৈ থৈছে এতিয়াতো পাতাবাহাৰে ছিজন তথাপি কিমান ধুনীয়াকৈ আছে এয়া এইফালে চব ফুল হয় যেতিয়া ফুলি থকা ফুলৰ ছিজন হয় তেতিয়া গোটেইখন ফুলি বহুত ধুনীয়া হৈ থাকে চাহ খোৱাৰ পাছত এইবোৰ জেলেপি মিক্সাৰ খাই থাকিব দিছে মাংস হাঁহ মাংস টেষ্ট কৰিব দিছে খোৱা হাঁহ মাংস কেনেকুৱা হৈছে কোৱা ভাল হৈছে তোক খোৱা অঁ মানুহজনীয়ে বনোৱাৰ কাৰণে ভাল ন বেয়া হ'লেও ভাল বুলি ক'বই লাগিব ভালেই বনাই বাৰু আমাৰ ভণ্টিয়ে এইফালে চবেই ফটো মৰাত ব্যস্ত চব ফটো মৰাত এইফালে শাহুৰ বাইচি চব ফটো মৰাতে ব্যস্ত ঘৰৰ মানুহবোৰ লগ হৈছে এইজনী আমাৰ সৰু ভণ্টি কেমেৰামেন এতিয়া আমি মাংস টেষ্ট কৰিছোঁ হাঁহ মাংস ভাল হৈছে নাই মজা টুক টুক কেনেকুৱা হৈছে মাংস কালাৰ ধুনীয়া আহিছে ভাল হৈছেনে এবাৰ মই টেষ্ট কৰোঁ মই কৰাই নাই কিন্তু এতিয়ালৈকে এইটো মজা চু কৰি ল লৈ ল মোলৈও ল মজা আয়া অলপ ফুল লৈ যাব লাগিব এইবোৰ চাওক এয়া ফুল ধুনীয়া ধুনীয়াকৈ আছে লৈ যাম অলপ খানা ৰেডি হৈ গ'ল এইফালে কি কি আছে দেখাই দিছোঁ আপোনালোকক নেমু চালাড পনীৰ মিক্স ভাজি এইফালে হাঁহ মাংস ফ্ৰাই এইটো হাঁহ মাংস গ্ৰেভি এইটো মাছ ঔটেঙা এইটো চাটনি দাইল এইফালে খাই আছে কেনেকুৱা লাগিছে খাবলৈ ভাল লাগিছে টুক টুক ভাল লাগিছে নাই এফালে চাই দিয়া অঁ এতিয়া ভাত খাবলৈ বহিলোঁ খাই লওঁ ভাত তুমি খাইছা ভণ্টিক লগৰ ছোৱালীয়ে বাৰ্থডেত গিফ্ট দিয়া দেখাইছে দেখাই দিয়াচোন দিছিলে এইফালে দেখাই দিয়া এইজনী
এইগৰাকী লগৰ ছোৱালীয়ে দিছিলে এইটো মেজিক বৰ ধুনীয়া মৰম লগা গিফ্ট মেজিক হয় এইটো আৰু এইটো এইজনী ভণ্টি আৰু তাইৰ লগৰ এগৰাকীয়ে দিছিলে এইটো চোৱা এইটো এটা এইটো তাৰমানে বহুত চাইড আৰু এইটো গিফ্ট বৰ ধুনীয়া ধুনীয়া গিফ্ট দিছে বৰ ধুনীয়া ভাল লাগিছে এইটো বেক কৰি দিয়াচোন এইটো বেক কৰি দিয়া এজনী তাইৰ বাইক এই ভণ্টি দুইজনী মোৰ নন্দা হয় এয়া তাইৰ লগৰ ছোৱালী কোনগৰাকীয়ে দিছিলে বৰ ধুনীয়া গিফ্ট দিছে ইমান মৰম লগাকৈ সজাই থৈছে চাওকচোন এইটো ঠিকে আছে এয়া দেখিছে ধুনীয়াকৈ সজাই থৈছে গামখাৰু গামোচা দি থৈছে এইফালে তলত এনেকৈ থৈছে এয়া ওপৰত এইবোৰ ধুনীয়াকৈ থৈছে এয়া এখন সম্বৰ্ধনা পত্ৰ হয় মোৰ দাই আছিলে এইজন দাই কাৰ্যবাহী অভিযন্তা আছিলে তেখেত ৰিটায়াৰমেণ্ট হৈছে এতিয়া 30 ছেপ্টেম্বৰত তেখেতক জনোৱা সম্বৰ্ধনা বিদায় মুহূৰ্তত আৰু এয়া শৰাই আপোনালোককো দেখাই দিছোঁ অলপ এয়া আমি আগতীয়াকৈ খালোঁ এতিয়া ইয়াত ডাঙৰখিনিয়ে খাইছে খাবলৈ কেনেকুৱা লাগিছে ভাল লাগিছে ন বাইছি খাবলৈ কেনেকুৱা লাগিছে পেহীয়ে বাইছে হাঁহি এটা মাৰি দিয়ক ধুনীয়া হাঁহিটো মাৰি দিয়ক আকৌ হে হয় নেকি আমাৰ ৰান্ধনী এয়া সেইফালে এয়াও খুৰী ৰান্ধনী ধুনীয়া বনালে এয়া মোৰ দাই হয় এইফালে পূৰা ফটো মৰাত ব্যস্ত এয়া আমাৰ চব ঘৰুৱা মানুহ আমি একে পৰিয়ালৰ হয় চব এতিয়া ভিতৰত ডাঙৰখিনিয়ে খাই আছে আমি বাহিৰৰ ৰিলছ ভিডিঅ' বনালোঁ আৰু মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে ক'ব নতুনকৈ যদি চাইছে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট দিব কেনেকুৱা হৈছে আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো ছাবস্ক্ৰাইব কৰোঁতে বেল আইকনটো দবাই দিব যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে নতুন নতুন ভিডিঅ' পাই থাকে এতিয়া ভাত খাই চবেই পেট পেটুৱাকৈ বহিছে কথা লেকচাৰ এয়া চবেই বহি আছে এই খুৰীয়ে আজি বহুত কষ্ট কৰিলে বৰ ধুনীয়া খানা খোৱালে সঁচাকৈ কষ্ট কৰিলে ন বেছি বৰ ধুনীয়াকৈ খোৱালে খোৱালে অঁ পূজা বুলি গোটেইখিনিয়ে লগ পালোঁ ভাল লাগিলে ন পুৰা জমনি চলি আছে ইটোৱে সিটোক জোকাইছে এইজন মোৰ সৰু দাই হাত তালি দিব লাগে আকৌ ৰিটায়াৰমেণ্ট হোৱা নিচা আৰু দাইক সম্বৰ্ধনা জনাইছে जो अदा है वो बहार है आज दिल की कली आ गई जुबान पर बात ये है तुमसे प्यार है हरियाली देखी से सुहान चारों दिखे चाहे के बगान हरियाली এতিয়া আমি চবে ঘৰলৈ যাবলৈ লৈছোঁ অঁ চব সাজি এইফালে দাই ফুৰি গৈছে আমাক বিদায় দিবলৈ এতিয়া আহি ঘৰ পালোহি আৰু ভিডিঅ'টো ইমানতে সামৰোঁ বুলি ভাবিছোঁ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব আজি দিনটো বহুত ভাল লাগিলে ঘৰৰ সকলোৱে লগ হ'লোঁ ভাল লাগিলে দাইৰ ঘৰত গ'লোঁ আৰু দাই ৰিটায়াৰ হ'ল SDO কৰিছিলে আচলতে ৰিটায়াৰ হ'ল এতিয়া 30 ছেপ্টেম্বৰত ৰিটায়াৰ হ'ল আজি 2 তাৰিখ আপোনালোকে ভিডিঅ'টো পাওঁতে অকণমান দেৰি হ'ব আৰু আজি ভিডিঅ'টো ইমানতে সামৰোঁ আৰু আপোনালোকে যদি প্ৰথমবাৰৰ বাবে চাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো টিপি দিব তেতিয়া নতুন ভিডিঅ'বোৰ পাই থাকিব আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ